কালিৰ পৰা যে মোৰ ৰুমটোতে থাকিবই মন যোৱা নাই মানে ৰুমটো একেবাৰে খালী হৈ পৰিল যিহেতু বা আছিল আৰু ভাগিনজনী আছিল তাই থাকি একেদিন বিৰাট ভাল লাগিছিল আৰু এয়া দেখিছেনে এয়া হেনো তাই ফেচিয়েল কৰিছে কি যে কাণ্ড কৰি আছিল নহয় এইকেইদিন মানে থাকিয়ে বিৰাট ভাল লাগিছিলে আৰু এনেদৰে ঘৰখন ভৰি আছিল যি উৎপাত তাই আৰু তাই কথাবোৰে অৱশ্যে মনত পৰি আছে আৰু এনেদৰে থাকিলে বহুত বেছি ভাল লাগে সৰু ল'ৰা ছোৱালীবোৰ যেতিয়া আহে গুচি যায় বহুত বেছি ভাল লাগি যায় আৰু কিন্তু উপায় নাই চবৰে নিজৰ নিজৰ সংসাৰ থাকে আৰু যাবতো লাগিবই আৰু গ'লগৈ বাহঁত আৰু যোৱাৰ পিছতে যে মনটো মানে একদম ভাল লগা নাই তাকে অকণমান টাইম ৰ'দত বহি এয়া কমলা খালোঁ আৰু অলপ টাইম শুই কৰি আবেলি অলপ টাইম চাহ খাই এনেদৰেই বাহিৰতেই পাৰ কৰিলোঁ দিনটো আৰু আজিলৈ ভিডিঅ'টো বাই